নমস্কাৰ খাৰখোৱা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গাঁৱৰ ল'ৰাসকলে মিলি এইবাৰ বহাগত যি টলঙা বিহু মাৰিছিলোঁ তাৰে আমি শেষত এটা প্ৰীতি ভোজ আয়োজন কৰিছিলোঁ। আমাৰ এই যি পইচা উঠিছিলে সেই টকাৰে আমি প্ৰীতি ভোজ খাইছিলোঁ আৰু তাৰে এটা ভিডিঅ' কৰি ৰাখিছিলোঁ। সেই ভিডিঅ'টো সময়ৰ অভাৱত আমি আপলোড কৰিব পৰা নাছিলোঁ। আজি আহকচোন চাওঁ। আমি খাৰ খোৱা অসমীয়া, আমি খাৰ খোৱা অসমীয়া। মাল আহিলে ঐ মাল আহিলে আমি বিহু খানা খাবলৈ লৈছোঁ। এইটো কাঁচা গোল এটা ছাগলী, এইটো খাচী ছাগলী এটা কাটিছোঁ। মালটো দেখা দিয়ক তলত कैसी अपमानजनक बातें कर रहा है लड़का, ये अश्लील है ये लोंडा। এই ল'ৰাবোৰ আমি বিহু খানা বিহু গাইছিলোঁ। আমি বিহু খানা এতিয়া খাবলৈ লৈছোঁ। এইদৰে খাম। এইটো আমাৰ চাৰিআলি, ইয়াৰ মাজতে খাম। ইয়াত মাংস কাটিবলৈ থৈছোঁ আৰু মাছ আনি থৈছোঁ। মাছ 10 কেজি আনি থৈছোঁ। আমাৰ বৌ আছে, বৌ চাই আছে। আৰু ইয়াত চাউল আনি থৈছোঁ। এয়া মাছ, 10 কেজি মাছ আছে। এহেঁতি সৰুবোৰে আকৌ বিহু গাইছিলে, বিহু গাই এহেঁতি আকৌ পইচাবোৰ বিটাই খালে। আমি যিমান পাইছোঁ পইচা সিমান আমি খানাত খৰচ কৰিম। আৰু ইয়াত বনাম, চালিখনত হেৰি কৰিম, ইয়াতে বনাই খাম। আমাৰ লিভাৰ, এতিয়া লিভাৰ এৰুৱাইছে ইয়াৰ পৰা। এইটো মোটা মানুহ কয়। अरे हाँ भाई हाँ, अच्छा हमको सिखा रिया है। এইটো মোটৰ বাঁহ বুলি কয়। আমাৰ জানো কাছা, এইটো এটা কাছা। এয়া আমাৰ নালিকাই। খাব নাই আপুনি? ছাগলী খায় নাই? খায়। অঁ सबे खाओ मैं অঁ मुझे कुछ नहीं नाम ला হে कौन है ये लोग, कहाँ से आते हैं? এই ববিতা খৈকো দেখা দিয়ক। এয়া আমাৰ মেম্বু। ओह यार यार ये कितनी औसम है यार। এই ছোৱালীজনী লৈ আহিছে, অকণমানি ছোৱালী এঞ্জেল এগৰাকী। আমাৰ এই দুমাহমান হৈছে। এইগৰাকী আমাৰ, এইগৰাকী সেয়া মাৰি দিয়া। বিহু খানা খাবলৈ লৈছোঁ দেই। এইবোৰ ল'ৰাবোৰ গোট খাইছে আৰু লাহেকৈ। ইউটিউবত হেৰি এটা পাই মানে ভিডিঅ' এটা পাই ন, একদম এই গোটাই গোটাই ছাগলীটো কাটে, এনেকৈ গোটাই গোটাই বনাই দিওঁ। সময়ৰ অভাৱত নহয়, এলাহতে এই ভিডিঅ'টো থাকি গৈছিল। কিন্তু আজি এই ভিডিঅ'টো স্মৃতি হিচাপে ধৰি ৰাখিবলৈ আমি আপলোড কৰিম। কাৰণ আমাৰ বয়সৰ যিকেইটা ল'ৰাই 2-3টা আছিলোঁ, আমি 2-3-4টামান আছিলোঁ সৰুৰে পৰা। অথচ এতিয়াও বিহু বুলিলে বলীয়া। আমি নহ'লে সেই সময়ত চুকত বিহুৱে নোলাইছিল। আৰু তাৰ মাজৰে এটাই বৰ্তমান চাকৰি পাইছে। আৰু বাকীসকলৰ লগতো হয়তো সময়ৰ আহ্বানত ভৱিষ্যতে এনেকৈ একেলগে এইবাৰ কৰাৰ দৰে আমি বিহু কৰিব নোৱাৰিম বা নাপাম। গতিকে এই সময়কণ স্মৃতি হিচাপে ধৰি ৰাখিবলৈ ধেমেলীয়াকৈ এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। আৰু বাকী বাদ দিয়ক, এই চাওক ভিডিঅ'টো চাওক। এইফালে চাই দিয়ক। এইবোৰ মাছ, এইবোৰ ছাগলী, এই শাক কুটি আছে। এইফালে চাই হাঁহি এটা মাৰি দিয়ক। আপোনালোকৰ মানুহটোৱে চাব নহয়। অঁ ভালকৈ খাওঁ। এইগৰাকী আমাৰ ওচৰতে সকলো। তেওঁলোকে নাচিছিলে আমাৰ লগত। অঁ
वाह दीदी वाह दीदी नहीं नहीं दीदी वाह दीदी व्हाट इज दिस दीदी दीदी আমাৰ চব সমিল মিলে কওঁ আমি চব একেলগে নাচোঁ বিহু গাওঁ ধুনীয়া খানা খাইছোঁ আমাৰ এইজন হেৰি কাৰিকৰ চিখৰ খালে নাই হাঁহিছোঁ गजब बेइज्जती है এই নাভাগিবি মাছ নাভাগিবি মাছ ভাগি আছে ভাজি আছে ভাগি আছে নহয় ভাজি আছে দেই এইটো এটা আমাৰ কাৰিকৰ ই কোনোদিন হেতা চুই পোৱা নাই তেওঁ কাৰিকৰ হ'বলৈ আহিছে এটা এইটো চাওঁ এই দুলু ঐ তই এনেই হাত নাপাবি কৃষ্ণ তই শেষ কৰি দিয় তই নাভাগি তই কাহানি ভাজি পাইছ তই কাহানি পাইছ তই আৰু এয়া মাছ আৰু আছে এইবোৰ ভাজিবলৈ ভাজিব নাজানি হেতা বেয়া বুলি ক'বলৈ আহিছে কেলে ভাগিব সেনেকে সেইখনে কিমান কত খানা বনালো আৰু এইফালে এখন তাও বাতি থৈছোঁ ইয়াত দাইল বনি আছে ইয়াত দাইল বনিছে ইয়াত মাছ বনিছে আৰু মাংসটো আছে মাংস বনাম সেইটো দেখুৱাম আপোনালোকক আজি মুঠতে বিহু পুৰা খাম আৰু বিহু খানা আমাৰ এজন মেইন কাৰিকৰজন আমাৰ সকলোৱে মৰমৰ দেই শ্ৰদ্ধাৰ এজন শ্ৰদ্ধাৰ ব্যক্তি ফুকনদা এজন দেই এজন বহুতত ঘূৰি পোৱা মানুহ এজন চিনি পাই যদি ক'বচোন কোনোবাই কমেণ্টত শিখৰ আছে নি শিখৰ দিয়ক শিখৰ খাই দেখা লোৱা নহয় নি কৈ দিয়ক কথাটো দেখা মানে নহয় কৈ দিয়ক কথাটো কাটিব লাগে যা মানুহ আছে যা দিয়ক শিখৰ অকণ খাই লওঁ দেই ৰাইজ শিখৰটো স্বাস্থ্যৰ কাৰণে বেয়া তথাপিও ইয়াতকৈ বেয়া বেয়া বস্তু মানুহে খাইছে আমি এই শিখৰটোহে খাইছোঁ समझ रहे हो आप समझ रहे हो এইটো বিলাহী মাছ বনিব বিলাহীটো ভাজি থকা হৈছে এইখিনি মাছখিনি মাছ আছে বিলাহী আৰু এইফালে দাইলখন বনি আছে দাইল হৈছে বনি আছে এতিয়া মাংস বনিব অলপ পাছত এইবোৰ আদা নহৰু পিচি পিঁয়াজ আছে এয়া আমাৰ ঢোল এইটো নতুন ঢোল আনিছিলোঁ এবাৰ ঢোল আমাৰ পূৰা ইয়াত ৰেড চিল দিয়া হৈছে ইয়াত হালধি দিয়া হৈছে আদা ৰচুন দি দিছোঁ ইয়াত অলপ দি দিওঁ অঁ এইটো লাগিব নি অঁ কাঁহীখন লাগে নি পূৰা মঠা হৈছে আৰু এইজন কৰ হেৰি এইটো অঁ क्यों भी ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह ছাগলীটো এইটো ছাগলী ইয়াত কি বনিছে সেইটো পিঁয়াজ নি এইটো কাজটো জ্বলাই লওঁ দেই এইটো পিঁয়াজ দি থকা হৈছে আৰু ইয়াত আদা ৰচুন মিহলি কৰি মছলা দি এইটো বনাই থকা হৈছে এইটো মাছটো বনি আছে বিলাহী মাছ আমাৰ সকলো আহিছে আমাৰ এজন মেইন কাৰিকৰ আমাৰ ফুটকন দাই সকলোৱে আমাৰ চিনি পায় এজন এইটো ব্লগটো দিম
কি সেলফি কেতিয়াকে আহিব এনে गजब बेइज्जती है कौन है ये लोग कहाँ से आते हैं ये? খাই যাওঁ নিমখ দিব লাগিব ডাঙি খোৱা এয়া ভাত খাইছোঁ মাছ এয়া মাংস টেঙা দাইল এইবোৰ খাই আছোঁ এইবোৰ আমাৰ তুলি দিবলগীয়া হৈছে দাঙি নামেই যাৰ পৰিচয় বিকুদৰ ইয়াক তুলি দিবলগীয়া হৈছে দাঙি এই একদম চুচি মাৰিছে দেখিছেনে ৰাইজ মৰা ভাতডোখৰ তুলি লৈছে আমাৰ এইটো চিন্ময় ফুকন এই চাওঁ আমাৰ সেইজন মেধি আৰু দে খায়ো খায় ঘৰলৈ ঘৰমলি ভাগ লৈ লয় মেধি এজন ভালকৈ হাঁহি দিব দিয়ক তাকো প্ৰসাদত নহয় হেৰিয়ত এই ভোজত ভালকৈ হাঁহি দিব দিয়ক ঐ নেযাবি আৰু এয়া নালিকাই সেয়া আমাৰ গৈ আৰু कैसा लगा मेरा मजाक প্ৰগ্ৰাম হৈ আছে দেই আমাৰ আৰু নতুন ভিডিঅ' আহি আছে